মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি তোমালোকৰ কাৰণে নতুন অধ্যায় এটা লৈ আহিছোঁ। পৃষ্ঠকালি আৰু আয়তন অধ্যায় 13 তোমালোকে চাই যাবা। এই অধ্যায়ৰ বিষয়ে আমি ইতিমধ্যে ক্লাছ 9ত পঢ়ি আহিছোঁ। ক্লাছ 9ত আমি ইয়াৰে 8টা এক্সাৰচাইজ পাইছোঁ আৰু প্ৰতিটো এক্সাৰচাইজত ঘনক, আয়তীয় ঘনক, তাৰপিছত বেলন, শংকু, গোলক এই আটাইকেইটাৰে আমি পৃষ্ঠকালি আৰু আয়তন বেলেগে বেলেগে উলিয়াই আহিছোঁ। কিন্তু আমাৰ চাৰিওফালৰ বস্তু আমি দেখিবলৈ পাওঁ যে আমি দেখা এই সাধাৰণ চিত্ৰবিলাকৰ সাধাৰণতে সংযোগ হৈয়ে আমাৰ চাৰিওফালৰ বস্তুবিলাক গঠন হয়। যেনে তোমালোকৰ কিতাপত থকা ইয়াতে এখন ট্ৰাকৰ যিটো তেল লৈ যোৱা ডবা এটা আছে, সেইটো তোমালোকৰ এটা আকৃতি আছে, য'ত বেলন আৰু ইয়াতে অৰ্ধগোলক এটা সংযোজন হৈ আছে। ঠিক তেনেকৈ বিজ্ঞানৰ কৰা টেষ্ট টিউব এটা, সেই আটাইবোৰে সাধাৰণতে এটা সংযোজন চিত্ৰ। গতিকে আমি ক্লাছ 9ৰ যিকেইটা সাধাৰণ চিত্ৰৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ, এতিয়া আমি এই সংযোজন চিত্ৰকেইটা কেনেকুৱা ধৰণে পৃষ্ঠকালি উলিয়াম আমি প্ৰথমতে আজি আলোচনা কৰিম। ইয়াৰে কাৰণে তোমালোকৰ যিকেইটা সূত্ৰ ইয়াতে প্ৰয়োজন, এই আটাইকেইটা সূত্ৰ আমি ইয়াতে লিখি লৈছোঁ। আমি অলপ আগতে সূত্ৰকেইটাৰ পুনৰ আলোচনা কৰি লওঁ, যিকেইটা আমি ইতিমধ্যে ক্লাছ 9ত পাই আহিছোঁ। প্ৰথমতে এইটো এটা ঘনক। ঘনকৰ এল বাহু বিশিষ্ট ঘনক এটাৰ মুঠ পৃষ্ঠকালি হ'ব 6l²। ঠিক তেনেদৰে আয়তীয় ঘনক, যাক কিউবইড বুলি ক'ম, ইয়াৰ এল দৈৰ্ঘ্য, বি হৈছে প্ৰস্থ আৰু এইচ হৈছে উচ্চতা। তেন্তে ইয়াৰ সমতল পৃষ্ঠৰ কালি, বা যাক আমি চাৰিবেৰৰ কালি বুলিও কওঁ, এইটো হ'ব 2bh + hL। ঠিক তেনেদৰে ইয়াৰ আটাইকেইটা পৃষ্ঠৰ মুঠ পৃষ্ঠকালি হ'ব 2lb + bh + hL। এইবিলাক আমি ইতিমধ্যে 9ত পাইছোঁ। আমি ইয়াতে অকল সূত্ৰকেইটা আলোচনা কৰিছোঁ। ঠিক তেনেকৈ ইয়াতে বেলন, চিলিণ্ডাৰ আৰ, এই বেলনৰ ব্যাসাৰ্ধ আৰ আৰু উচ্চতা এইচ হ'লে ইয়াৰ যিটো বক্ৰপৃষ্ঠৰ কালি মানে আমাৰ অকল এই পৃষ্ঠটোৰ কালি, ওপৰৰ গোলক দুটা নহয়। তেতিয়াহ'লে এইটোক কওঁ আমি বক্ৰপৃষ্ঠৰ কালি 2πrh। আৰু মুঠ পৃষ্ঠকালি হ'লে বক্ৰপৃষ্ঠৰ কালি প্লাছ ওপৰৰ বৃত্তৰ কালি আৰু তলৰ বৃত্তৰ কালি যোগ কৰি দিলে আমি মুঠ পৃষ্ঠকালি পাম 2πr + h। ঠিক তেনেকৈ শংকু আছে। শংকুৰ ক্ষেত্ৰত আৰ ব্যাসাৰ্ধ, এইচ যদি শংকুৰ উচ্চতা হয় আৰু এল নতি উচ্চতা, তেন্তে শংকুৰ বক্ৰপৃষ্ঠৰ কালি হ'ব πrl আৰু মুঠ পৃষ্ঠকালি হ'ব πr + r। ইয়াতেও আমি মুঠ পৃষ্ঠকালি উলিয়াওঁতে বক্ৰপৃষ্ঠৰ কালিৰ লগত বৃত্তৰ কালিটো যোগ কৰি দিছোঁ। ঠিক তেনেদৰে গোলক আছে। আৰ ব্যাসাৰ্ধযুক্ত গোলক এটাৰ মুঠ পৃষ্ঠকালি হ'ব 4πr²। এতিয়া আমি এক্সাৰচাইজৰ মেথছলৈ আহিছোঁ। এক্সাৰচাইজ 13.1 প্ৰথম মেথছটো দিয়া আছে। প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বাহু বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হৈছে। এতিয়া চৌপালটোৰ মুঠ পৃষ্ঠকালি ইয়াতে আমাক দিয়া আছে যে দুটা ঘনক আছে যাৰ আয়তন 64 ঘনমিটাৰ। সেই ঘনক দুটা সংযোগ কৰি দিলে মুঠ পৃষ্ঠকালি উলিয়াব লাগিব, যিটো আমি কিউবইড পাম, মানে আয়তীয় ঘনক পাম। আয়তন দিছে আমাক 64 মিটাৰ কিউব। যদি আমি আয়তীয় ঘনকৰ বাহুৰ দৈৰ্ঘ্য যদি এল ধৰোঁ, ইয়াৰ আয়তনৰ সূত্ৰ হ'ব l³। গতিকে 64 গতিকে এই ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হ'ব 4 মিটাৰ। গতিকে এনেকুৱা দুটা আমি সংযোগ কৰি যদি দিওঁ,
এইটো এটা আয়তীয় ঘনক হ'ল যাৰ দৈৰ্ঘ্য 4+4 8 মিটাৰ বাকি প্ৰস্থটো 4 মিটাৰ আৰু উচ্চতা 4 মিটাৰ আয়তীয় ঘনকৰ ক্ষেত্ৰত L হ'ব এটো 4+4 equal to 8 মিটাৰ প্ৰস্থ হ'ব 4 মিটাৰ উচ্চতা হ'ব 4 মিটাৰ গতিকে এই মাত্ৰ আমি সূত্ৰটো পাইছো আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি LB plus BH plus HL 8 into 4 plus 4 into 4 plus 4 into 8 32 16 32 2 into 32 plus 32 কিমান হ'ব 64 74 80 এটিকে কিমান হ'ব 160 মিটাৰ স্কয়াৰ এবাৰ আমি কোৱেশ্চন নম্বৰ 2 লৈ আইছো ইয়াতে দিছে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত এটো এটা খোলা অৰ্ধগোলক ইয়াৰে ওপৰত এটা বেলন আছে অৰ্ধগোলকৰ ব্যাস দিছে 14 সেমি এই অৰ্ধগোলকটোৰ ব্যাস হৈছে 14 সেমি গতিকে ব্যাসাৰ্ধ হ'ব 7 সেমি এটো ব্যাসাৰ্ধ 7 সেমি দিছে পাত্ৰটোৰ মুঠ উচ্চতা 13 সেমি এই গোটেই পাত্ৰটোৰ মুঠ উচ্চতা 13 সেমি গতিকে ইয়াতে দুটা ভাগ হ'ব এটা হৈছে বেলনৰ অংশ আৰু এটা হৈছে অৰ্ধগোলকৰ অংশ গতিকে বেলনৰ উচ্চতা হ'ব 13 - 7 এই 7 টো মাইনাস হ'ব হলে বেলনৰ উচ্চতা আমি পাম গতিকে প্ৰথমতে আমি বেলনৰ ক্ষেত্ৰত h equal to 13 - 7 equal to 6 সেন্টিমিটাৰ আৰু r equal to আমাৰ একেই হ'ব 7 সেন্টিমিটাৰ গতিকে বেলনৰ বক্ৰপৃষ্ঠৰ কালি হ'ব 2 পাই RH 2 পাই into 7 into 6 264 সেন্টিমিটাৰ স্কয়াৰ এটো পালো আমি বেলনৰ ক্ষেত্ৰত বক্ৰপৃষ্ঠৰ কালি এতিয়া আছে অৰ্ধগোলকৰ ক্ষেত্ৰত এটা অৰ্ধগোলকৰ r হৈছে 7 সেন্টিমিটাৰ গতিকে অৰ্ধগোলকৰ কালি হ'ব 2 পাই r স্কয়ার
ইকুৱেল টু 308 সেন্টিমিটার স্কোয়ার। ইয়াৰ ফৰ গোটেই বস্তুটোৰ মুঠ পৃষ্ঠকালি বা TSA বুলি কওঁ আমি, টোটেল সারফেস এরিয়া। এইটো হ'ব আগৰটো 264 প্লাস 308 আমাৰ বেলনৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি 572 সেন্টিমিটার স্কোয়ার। এবার কোয়েশ্চন নাম্বার 3, এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত, এইটো অৰ্ধগোলক 3.5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত। ওপৰত এইটো শংকু 3.5 সেন্টিমিটার ব্যাসাৰ্ধ। পুতলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটার হলে পুতলাটোৰ মুঠ পৃষ্ঠকালি। এইবাৰ আগৰটোৰ দৰে হ'ব, পুতলাৰ মুঠ পৃষ্ঠকালি মানে শংকুৰ পৃষ্ঠকালি, শংকুৰ বক্ৰ পৃষ্ঠৰ কালি প্লাস এইটো অৰ্ধগোলকৰ কালি। ইয়াতো উচ্চতাটো মুঠ উচ্চতা 15.5 সেন্টিমিটার, গতিকে শংকুৰ উচ্চতা হ'ব 15.5 মাইনাস 3.5 মানে 12 সেন্টিমিটার। গতিকে প্ৰথমতে শংকুৰ ক্ষেত্ৰত H equal to 15.5 minus 3.5 equal to 12 centimeter, R equal to 3.5 centimeter। ইয়াতে আমি তিৰ্যক উচ্চতা বা নতি উচ্চতা, ইংৰাজীত স্ল্যান্ট হাইট বুলি কয়, সেইটো উলিয়াই লওঁ। L equal to root over R square plus H square, 12 square plus 3.5 square whole square মানে হ'ব 12.25 equal to 156.25 root over equal to 12.5 সেন্টিমিটার। এইটো হল আমাৰ L ৰ মান। এটা শংকুৰ বক্ৰ পৃষ্ঠৰ কালি equal to pi into R into L, পাইৰ মান 22/7 into ৰেডিয়াস আছে আমাৰ 3.5 আৰু L হ'ল 12.5। সেভেনেৰে এইটো 5 বাৰ যাব, 5এৰে 10ক 2 বাৰ, 2ৰে এইটো 11 হ'ব। গতিকে 125 into 11 গতিকে আমাৰ এইটো হ'ব 137.5 সেন্টিমিটার স্কোয়ার। এইটো পালো আমি শংকুৰ বক্ৰপৃষ্ঠৰ কালি। এতিয়া আমি গোলকৰ অৰ্ধগোলকৰ ক্ষেত্ৰত আমি উলিয়াম। R equal to 3.5 সেন্টিমিটার, গতিকে কালি হ'ব 2 pi R square, 2 into 22/7, 3.5 into 3.5, 35/10, 35/10। গতিকে 7এৰে এইটো হ'ব 5, 5 to 10, এইটো 10 হ'ল। গতিকে
35. This is 77 centimeter square. এটা মুঠ পৃষ্ঠকালি হ'ব 137.5 plus 77 centimeter square equal to 214.5 centimeter square. এবার question number 4. 7 centimeter কাকযুক্ত এটা ঘনকীয় এইটো এটা 7 centimeter বাহু বিশিষ্ট এইটো এটা ঘনক কৈছে কি ইয়াৰ উপৰিভাগ এটা অৰ্ধগোলকে আগুৰি আছে এইটো এটা অৰ্ধগোলক গতিকে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব গতিকে ইয়াতে আমি দেখাই পাইছো এই অৰ্ধগোলকটোই যেহেতু এখন পৃষ্ঠ আগুৰি আছে গতিকে ইয়াৰ সৰ্বোচ্চ ব্যাস হ'ব 7 centimeter তেতিয়াহলে আমাক কৈছে গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস equal to 7 centimeter গতিকে এইটোৰ ব্যাসাৰ্ধ হ'ব 7/2 centimeter এতিয়া আমি এই গোটেই অংশটোৰ মুঠ পৃষ্ঠকালি উলিয়াম আমাৰ হ'ব ঘনকৰ মুঠ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ কালি মাইনাস এতিয়া ঘনকৰ পৃষ্ঠকালি বুলি কওঁতে 6টা পৃষ্ঠৰে কালি লোৱা গৈছে গতিকে এটা পৃষ্ঠ মাইনাস হ'ব এই বৃত্তাকাৰ অংশটো গতিকে মাইনাস বৃত্তৰ কালি গতিকে আমাৰ কি 6 into 6l square আমাৰ ঘনকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ অৰ্ধগোলকৰ কালি 2 pi r square minus pi r square equal 6 into l হৈছে 7 centimeter ইয়াৰ পৰা 2 pi r square পৰা এটা pi r square গলে অকল pi r square ৰব গতিকে pi into 7/2 square এইটো হ'ব আমাৰ 294 plus 77/2 গতিকে 294 plus 236 38.5 equal to 332.5 centimeter square এবাৰ question number 5 ইয়াতে দিছে এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক কাটি লোৱা হৈছে আৰু অৰ্ধগোলকটোৰ ব্যাস দিছে
L সেন্টিমিটাৰ গতিকে অৱশিষ্ট অংশৰ কালি উলিয়াব লাগে এইটো এটা ঘনক ইয়াৰ পৰা আমি L ব্যাসযুক্ত এটা অৰ্ধগোলক কাটি উলিয়াইছো এতিয়া যিখিনি অৱশিষ্ট অংশ ৰৈ গৈছে সেই অংশটোৰ আমি কালি উলিয়াম গতিকে ইয়াতে অৰ্ধগোলকৰ ব্যাসাৰ্ধ হ'ব L/2 আৰু ঘনকৰ বাহুৰ দিশ হ'ব L এতিয়া আমি এই টুকুৰাটো কাটি দিয়াৰ পিছত অৱশিষ্ট অংশৰ কালি উলিয়াম গতিকে অৱশিষ্ট অংশৰ কালি হ'ব ঘনকৰ মুঠ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ কালি মাইনাস বৃত্তৰ কালি কাৰণ আমি ইয়াতে 6টা পৃষ্ঠ লৈছো এটা পৃষ্ঠ বৃত্তাকাৰ অংশৰ (6L² প্লাস অৰ্ধগোলকৰ কালি হ'ব πr² গতিকে পাই L/2² মাইনাস বৃত্তৰ কালি এটো 2π L² পাই L/2² গতিকে 6L² প্লাস পাই L/2² equal to 6L² plus pi L²/4 ইয়াৰ পৰা আমি L²/4 টো যদি কমন লওঁ ইয়াতে ৰব 24 আৰু ইয়াতে ৰব পাই বৰ্গ একক এবাৰ আমি কোৱেশ্চন নম্বৰ 6 লৈ আহিছো ইয়াতে দিছে এটা ঔষধৰ কেপচুল চিত্ৰটো আছে কিতাপত এটা বেলনৰ দুটা মূৰ এটা কেপচুলৰ মুঠ দৈৰ্ঘ্য দিছে 14 mm এন্তে আৰু ইয়াৰ ব্যাস দিছে 5 ইয়াৰে যি দুটা অৰ্ধগোলক আছে ইয়াৰে ব্যাস দিছে 5 mm গতিকে ব্যাসাৰ্ধ হ'ব 2.5 এইফালে হ'ব 2.5 গতিকে যিটো সিলিন্ডাৰ অংশ বা বেলনৰ অংশ হেতু হ'ব মুঠ দৈৰ্ঘ্য 14 minus 2.5 minus 2.5 এইটো হ'ব বেলন আকৃতিৰ অংশৰ দৈৰ্ঘ্য বাকি ব্যাসাৰ্ধ সমানে হ'ব গতিকে বেলনৰ ক্ষেত্ৰত h equal to 14 minus 2.5 minus 2.5 equal to 9 mm r equal to 2.5 mm গতিকে বক্ৰপৃষ্ঠৰ কালি equal to 2 pi rh equal to 2 pi r আমাৰ আছে 2.5 into 9 তাৰ পিছত আমাৰ আছে দুটা অৰ্ধগোলক R হৈছে 2.5 mm
গতিকে পৃষ্ঠকালি হ'ব কালি হ'ব 2 into 2 pi r square গতিকে 2 into 2 pi into 2.5 square গতিকে মুঠ পৃষ্ঠকালি equal to আমাৰ বেলন অংশৰ আছিল 2 pi into 2.5 into 9 plus 2 into 2 pi into 2.5 square আমাৰ ইয়াৰ পৰা 2 pi কমন আহিব আহিলে 2.5 into 9 22.5 হ'ব plus 2.5 into 2.5 6.25 into 2 আৰু এটা 2.5 কমন আহিব 2 pi into 2.5 ইয়াতে ৰব 9 plus ইয়াতে অকল ৰব এটা 2 into 2.5 equal to 2 pi into 2.5 এতিয়া 9 plus 5 গতিকে 2 into 22/7 into 2.5 into 9 plus 5 14 গতিকে 7 এৰে 14 ক যাব 2 equal to 220 millimeter square এবাৰ আমি নেক্সট কোৱেশ্চন নম্বৰ 7 সলভ কৰিম ইয়াতে দিছে এটা তম্বু আকৃতি এটা বেলনৰ ওপৰত এটা শংকু মুধচেৰে আবৃত যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 আৰু ব্যাস দিছে 4 গতিকে ব্যাসাৰ্ধ হ'ব 2 মিটাৰ আৰু লগতে হেলনীয়া উচ্চতা শংকু অংশৰ হেলনীয়া উচ্চতা দিছে 2.8 মিটাৰ এতিয়া কৈছে কি এই তম্বুটো সজাওঁতে কিমান কাপোৰৰ প্ৰয়োজন হ'ব গতিকে এই ক্ষেত্ৰত আমি প্ৰথমতে শংকুৰ ক্ষেত্ৰত L equal to 2.8 মিটাৰ আৰু R দিছে 2 মিটাৰ গতিকে শংকুৰ বক্ৰপৃষ্ঠৰ কালি pi RL গতিকে pi into 2 into 2.8 গতিকে আমাৰ 5.6 pi মিটাৰ স্কয়াৰ বেলনৰ ক্ষেত্ৰত আমাৰ h হৈছে 2.1 মিটাৰ আৰু ৰেডিয়াস হৈছে আমাৰ 2 মিটাৰ গতিকে বক্ৰপৃষ্ঠৰ কালি equal to 2 pi RH গতিকে 2 pi into 2 into 2.1 গতিকে 2 into 2 4 এটো হ'ব 8.4 pi মিটাৰ স্কয়াৰ
এতিয়া মুঠ কাপোৰৰ প্ৰয়োজন, গতিকে মুঠ পৃষ্ঠকালি ইকুৱেল টু আমাৰ হ'ব 5.6 পাই প্লাছ 8.4 পাই পাইৰ মান 22/7 এইটো হ'ব 14 গতিকে 44 মিটাৰ স্কুৱেৰ আমাৰ প্ৰয়োজনীয় কাপোৰ হ'ব 44 মিটাৰ স্কুৱেৰ এতিয়া আমাক দিছে 1 মিটাৰ স্কুৱেৰত খৰচ 500 টকা এতিয়া 1 মিটাৰ স্কুৱেৰত খৰচ ইকুৱেল টু 500 টকা গতিকে 44 মিটাৰ স্কুৱেৰত খৰচ হ'ব 500 ইনটু 44 গতিকে 22 22,000 টকা এবাৰ কুৱেশ্যন নম্বৰ 8 ইয়াতে দিছে 2.4 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলন এইটো এটা গোটা বেলন হাইট হৈছে 2.4 সেন্টিমিটাৰ ব্যাস দিছে 1.5 গতিকে ব্যাসাৰ্ধ হ'ব 0.7 সেন্টিমিটাৰ ইয়াৰ পৰা আমি একে উচ্চতাৰ আৰু ব্যাসৰ এটা শংকু কাটি লৈছো এই এটা শংকু আমি ইয়াৰ পৰা কাটি লৈছো খুলি উলিওৱা হৈছে গতিকে অৱশিষ্ট অংশৰ কালি উলিয়াব লাগে গতিকে ইয়াতে আমাৰ তিনিটা বস্তু আহিব প্ৰথমতে বেলন বেলনৰ ক্ষেত্ৰত h দিয়া আছে 2.4 সেন্টিমিটাৰ ৰেডিয়াস দিয়া আছে 0.7 সেন্টিমিটাৰ গতিকে বক্ৰপৃষ্ঠৰ কালি equal to 2 pi RH equal to 2 into 22/7 radius আছে 0.7 মানে আমি 7/10 লিখিব পাৰো আৰু এটো 2.4 মানে 24/10 গতিকে 7 ক্যান্সেল যাব 10 10 100 equal to 10.56 সেন্টিমিটার স্কয়ার আমি তলত 10 বিলা কাটি নিনিও তেতিয়া হলে আমাৰ দিগদাৰ হয় এতিয়া উলিয়াম শংকু শংকুৰ ক্ষেত্ৰত আমাৰ h হ'ব 2.4 সেন্টিমিটাৰ আৰু r আছে 0.7 সেন্টিমিটাৰ গতিকে ইয়াতে আমি নতি উচ্চতা l উলিয়াব লাগিব বা তিৰ্যক উচ্চতা h স্কয়াৰ প্লাস r স্কয়াৰ 2.4 স্কয়াৰ প্লাস 0.7 স্কয়াৰ ইকুৱেল টু 5.76 প্লাস 0.49 equal to 6.25 equal to 2.5 সেন্টিমিটার আমাৰ হ'ব শংকুৰ নতি উচ্চতা এতিয়া আমি শংকুৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াও equal to pi rl গতিকে 22/7 ৰেডিয়াস আমাৰ 0.7 মানে 7/10 লিখো
আৰু এইটো L হৈছে 2.5 মানে 25/10 লিখো 7 7 কেনসেল যাব 5 এৰে 10 ক 2 যাব 2 ৰে 22 11 হ'ব গতিকে এইটো হ'ব আমাৰ 1.1 ইয়াতে এটা 5 ৰব গতিকে 5.5 সেন্টিমিটার স্কয়ার এতিয়া ইয়াতে আৰু এটা অংশ আহিব ইয়াৰে তলৰ অংশটো যেতে এটো এটা গোটা সুঙা গতিকে ইয়াৰ তলৰ অংশটো থাকিব গতিকে তলৰ অংশটো হ'ব আমাৰ এটা গোলক গোলক নহয় এটো বৃত্ত ইয়াৰ ব্যাসাৰ্ধ হৈছে 0.7 সেন্টিমিটার স্কয়ার আৰু কালি হ'ব pi r square equal to 22/7 into 0.7 into 0.7 গতিকে 7 7 কেনসেল যাব 154 তলত 10 আছে গতিকে 15.4 সেন্টিমিটার স্কয়ার তলত 10 নয় তলত 100 আছে গতিকে 1.54 সেন্টিমিটার স্কয়ার এতিয়া মুঠ পৃষ্ঠকালি বা অবশিষ্ট অংশৰ কালি ইকুয়াল টু আমাৰ আটাইখিনি প্লাস হ'ব 5.5 plus 10.56 plus 1.54 centimeter square equal to আমাৰ আহিব 17.6 centimeter square আমাক কৈছে কি শুদ্ধ মানত নিৰ্ণয় কৰিব দিছে গতিকে আমাৰ এটো এপ্ৰক্সিমেটলি কিমান হ'ব 18 centimeter square এবাৰ আমি কোৱেশ্চন নম্বৰ 9 সলভ কৰিম ইয়াতে দিছে যে চিত্ৰত দেখুৱাৰ দৰে চিত্ৰটো কিতাপত দিয়াই আছে যে এটা গোটা বেলনৰ পৰা অৰ্ধগোলকৰ দুটা অংশ কাটি লোৱা হৈছে দুই মূৰৰ পৰা এই দুটা অৰ্ধগোলক কাটি লোৱা হৈছে যদি বেলনৰ মুঠ উচ্চতা 10 সেন্টিমিটাৰ হয় আৰু ভূমিৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ হয় তেন্তে গোটেই বস্তুটোৰ মুঠ পৃষ্ঠকালি উলিয়া গতিকে ইয়াতে আমি প্ৰথমতে আগৰ দৰে লিখো বেলনৰ ক্ষেত্ৰত আমাৰ কি হ'ব h 10 সেন্টিমিটাৰ আৰু r 3.5 সেন্টিমিটাৰ গতিকে বক্ৰপৃষ্ঠৰ কালি equal to 2 pi rh গতিকে 2 pi r মানে 3.5 আৰু h মানে 10 ঠিক তেনেকৈ এতিয়া আমাৰ আছে দুটা অৰ্ধগোলক r over 3.5 সেন্টিমিটার গতিকে কালি হ'ব 2 into 2 pi r square গতিকে আমাৰ কিমান হ'ব 2 into 2 pi into 3.5 square গতিকে আমি এতিয়া মুঠ অংশৰ কালি উলিয়াম
এইটো হ'ব আমাৰ 2 পাই ইনটু 3.5 ইনটু 10 প্লাস 2 ইনটু 2 পাই ইনটু 3.5 ইনটু 3.5 গতিকে 2 পাই ইনটু 3.5 কমন আহিব আহিলে ইয়াতে ৰ'ব 10 ইয়াতে ৰ'ব 2 ইনটু 3.5 মানে 7 2 ইনটু 22/7 35/10 ইনটু 17 7 এৰে 35 5 5 to 10 এই 10 to cancel যাব 17 into 22 আমার আইব 374 সেন্টিমিটার স্কয়ার তেন্তে আমার আজির ভিডিওটি আমি ইয়াতে শেষ কৰিছো আমি আমার পিছৰ খণ্ডত এক্সারসাইজ 13.2 গোটা বস্তুৰ এইবাৰ আমি আয়তনৰ বিষয়ে আলোচনা কৰিম নিশ্চয় তোমালোকে আজিৰ এই ভিডিওটি আমাৰ বুজি পাইছা আৰু যদি তোমালোকৰ কিবা অসুবিধা থাকে আমাক কমেন্ট সেকশনত লিখি দিবা আমি এনসার দিবলৈ চেষ্টা কৰিম ধন্যবাদ।